ফাইনেন্সতো মোবাইল পায় ডাউন পেমেণ্ট দি কিনে ফাইনেন্সত লৈ যাব পাৰি ট্ৰেডিশ্যনেল কাপোৰ চব গোটেইকেইটা পাব তাৰ ভিতৰত আছে এচি কটন নুনি কটন কৰিব আপুনি মই নকওঁ বান্ধৱীসকল আজিৰ মোৰ নতুন ভিডিঅ'টি আপোনালোকৰ মাজলৈ অতি মৰমেৰে আগবঢ়াই লৈ আনিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই বহুত বেছি ভাল পাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আপোনালোক সকলোকে অতি মৰমেৰে স্বাগতম জনাইছোঁ নিতুশ্ৰী বৰা ইউটিউব চেনেলটিলৈ। ইয়াত সকলোৱে ল'ব পাৰিবহি মোবাইল আছে মেখেলা চাদৰ আছে আৰু MI ষ্ট'ৰ ডেইলি বজাৰ কালী মন্দিৰৰ সন্মুখত কাপোৰ চিলোৱা হ'ব ব্লাউজ ইয়াত চব চিলাব পাৰিব আৰু এইফালে ধুনীয়া ধুনীয়া পাটৰ কাপোৰ আছে চব কিমান ধুনীয়া পাটৰ কাপোৰ বহুত ভাল লাগিছে আৰু ইয়াত আপোনালোকে চাওক বহুত ধুনীয়া ধুনীয়া কাপোৰ সজাই থৈছে ৰং বিৰঙৰ কাপোৰ মোৰ বহুত বেছি ভাল লাগিছে কাপোৰ কেইযোৰ কোনোবাই পাৰে যদি লৈ কিনি গিফ্ট দিব দেই মোক আৰু ইয়াত বোৱা কাপোৰ হাতেৰে তৈয়াৰী কৰা কাপোৰ আৰু মুগা কাপোৰ পাটৰ কাপোৰ আপোনাৰ পাটৰ কাপোৰ যেনেকুৱা কোৱালিটিৰ লাগে আপোনাৰ ধৰক কি কয় এইটো মিক্স পাট আৰু নুনি পাট যেনেকুৱা ধৰণৰ লাগে সকলো ধৰণৰ আছে মুঠতে আপোনালোক আহি কিনে ইয়াত বিচাৰিলে হৈ গ'ল চালেই হৈ গ'ল বহুত ধুনীয়া ধুনীয়া কাপোৰ পাই যাব বহুত বেছি মোৰ ভাল লাগিছে কাপোৰ কেইযোৰ আৰু ইয়াত কাপোৰৰ লগতে মোবাইলো আছে মোবাইলো আপোনালোকে ইয়াত ল'ব পাৰে আৰু মোবাইলবোৰ ইয়াত আপোনালোকে ফাইনেন্সতো পাই যাব চাগে সেইটো আপোনালোকক পাছত ক'ব মোবাইলটো ফাইনেন্সত পাবনে নাপায় আপোনালোকে শুনি থাকক শেষলৈকে চাই থাকক তেতিয়া গম পাব আপোনালোকে মোবাইলবোৰ ফাইনেন্সতো ইয়াত ল'ব পাৰিব নে নোৱাৰে ইয়াত মোবাইল কাপোৰৰ লগতে চিলাইৰ ব্যৱস্থাও আছে আপোনালোকে ইয়াত কাপোৰ ল'লে ইয়াতে চিলাই লৈ যাব পাৰিব সুন্দৰকৈ এইখিনি কি হ'ল 2500 আছে এইখিনি 2500 এইখিনি 2500 ফ্লাট ইমান গৈছিল বা চাই দিওঁ মেহনা আহিলে দিছে মেহনা বহুত চাল কৰে ও এইখিনি কি ক'লা এইখিনি 75 ভাল লাগিছে ন ফটাও লাগি ধৰি 2500 মই আহিলো চাও এইখিনি মিক্স পাটখিনি কিমান কৈছিলা এইখিনি মিক্স পাটখিনি 2300 আছে কমাই দিয়া হ'ব দেখৰ হৈ যাব হৈ যাব হেভি পায় ন আও এই চেলি পাট চেম পাটে হয় ও মা तुम्हारे नाम सियारे ভেৰাইটিজ আছে আপোনাৰ মোবাইল সব টাইপৰ মোবাইল সব মডেল কাপোৰ দোকানো খুলিছে ট্ৰেডিশ্যনেল কাপোৰ চব গোটেইকেইটা পাব তাৰ ভিতৰত আছে এচি কটন নুনি কটন চেমি পাট নতুন নতুন খুলিছে মোৰ ইমান আইডিয়াও নাই সেইকাৰণে অলপ ভালকৈ গম পাব মোবাইলৰ টাচ প্লেট লগোৱা হ'ব ন টেম্পাৰ গ্লাছ প্লাছ ৰিপেয়াৰিঙো কৰোঁ আৰু ফাইনেন্সতো মোবাইল পায় ডাউন পেমেণ্ট দি কিনে ফাইনেন্সত লৈ যাব পাৰিব ফাইনেন্সত পাই যাব ন ঠিকে আছে আৰু ইয়াত আৰু কি কি থকা হ'ব এতিয়া কাপোৰ আছে মোবাইল আছে আৰু কিবা ব্যৱস্থা হ'বনে ইলেক্ট্ৰনিকৰ বস্তু কেইটামান থ'ব পাৰিম আৰু যেনেকুৱা টিভিও আছে আমাৰ এতিয়া বৰ্তমান এভেইলেবল নাই আছে আপোনাৰ ধৰি লওক 32 ইঞ্চিৰ পৰা যিমান বেছি লাগে সাপোজ 65 55 লৈকে টিভি কেইটা আহে MI টিভি আৰু বেলেগ অৰ্ডাৰ কৰিলে
অৰ্ডাৰ কৰিলে আৰু বেলেগ বস্তু পাই যায় আৰু ছাৰে কৈছিলে ইয়াত মানে মেচিনো ৰখা হ'ব কাপোৰ চিলাই কৰাৰ কাৰণে সেইটো ৰখা হ'ব লাহে কাপোৰত মানে যিমানখিনি গুৰুত্ব ল'বলগীয়া সেইখিনি ল'ব ধৰি লওক ইয়াৰ পৰা কাপোৰ কিনিলে আৰু চিলাবলৈ বেলেগৰ যাব নালাগিব আৰু এতিয়া কোনোবা চিলাব জনা মানুহ হ'লে মানে ইয়াত চিলাবলৈ আহিব পাৰিব আৰু যদি এনেকুৱা হয় ডিজিটেল চাই কিনে আৰু চব টাইপৰে এতিয়া আজিকালি ইমান ডিজাইন হৈ গৈছে ক'ব নোৱাৰি অলপ এক্সপাৰ্ট হ'ব লাগিব আৰু তাৰ কাৰণে এটা জব মানে ক'বলৈ চব জাল চনা খোৱাত লাগিছে অঁ খোৱা